Hello, good morning. আজি আমি তোমালোকৰ ক্লাছ 10ৰ জেনেৰেল সায়েন্স ৰাণী বিক্ৰিয়া আৰু এই সমীকৰণ লেচনটো আজি আলোচনা কৰিম। ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰিম। প্ৰথমতে ইয়াত কৈছে যে ৰাসায়নিক বিক্ৰিয়া কাক বোলে? ৰাসায়নিক বিক্ৰিয়া কাক বোলে এটা উদাহৰণ দিয়া। ৰাসায়নিক বিক্ৰিয়া কাক বোলে এটা উদাহৰণ এটা আমাক বুজাই দিছে। ৰাসায়নিক বিক্ৰিয়া কাক বোলে এটা উদাহৰণ দিয়া। এতিয়া আমি চাম ৰাসায়নিক বিক্ৰিয়া কাক বোলে। যি প্ৰক্ৰিয়াত এক বা একাধিক পদাৰ্থই বিক্ৰিয়া কৰি সম্পূৰ্ণ নতুন ধৰ্মসম্পন্ন নতুন পদাৰ্থ সৃষ্টি কৰে তাক ৰাসায়নিক বিক্ৰিয়া বোলে। ৰাসায়নিক বিক্ৰিয়া কাক বোলে? বা আমি এনেকৈ কৰিব পাৰি ৰাসায়নিক বিক্ৰিয়া কাক বোলে যে যিকোনো এটা বিক্ৰিয়া দুই বা ততোধিক নতুন পদাৰ্থ এটা লগ লাগি এটা নতুন পদাৰ্থৰ সৃষ্টি হোৱাকে ৰাসায়নিক বিক্ৰিয়া বুলি জনা যায়। তাক আমি এটা উদাহৰণতে তোমালোকে বুজাই দিওঁ। চোৱা, ইয়াত লৈছে কি লোট মামৰে দ্বাৰা, অৰ্থাৎ যদি আমি আইৰণক মামৰ ধৰিলে লোট মামৰ দ্বাৰা Fe, আয়রনক মামর দিলে কি হচ্ছে না ফেরিক অক্সাইড Fe3, আয়রনক মামর দিলে কি হয় আমার ফেরিক অক্সাইড উৎপন্ন হয়। সেকেন্ডে চোৱা গাখীৰৰ পৰা দৈ হোৱা, গাখীৰৰ পৰা দৈ এটা এটা বিক্ৰিয়া হয় আমাৰ, দৈ আমাৰ কি লেক্টিক এচিড উৎপন্ন হয়, এটা বিক্ৰিয়া সম্পন্ন হয়। তাৰপিছতে চোৱা মেগনেছিয়াম ফিটাডাল পুৰিলে মেগনেছিয়াম অক্সাইড উৎপন্ন হয়। মেগনেছিয়াম ফিটাডাল পুৰিলে মেগনেছিয়াম অক্সাইড উৎপন্ন হয়। চাবা কেনেকৈ মেগনেছিয়াম উৎপন্ন হয়, অৰ্থাৎ মেগনেছিয়াম চোৱা ইয়াত মই লিখিছোঁ মেগনেছিয়াম, আৰু যদি অক্সিজেনৰ লগত আমি বিক্ৰিয়া কৰাই দিওঁ অৰ্থাৎ দহন কৰাই দিওঁ, যদি মেগনেছিয়ামক আমি অক্সিজেনৰ সহায়ত দহন কৰি বা পুৰি দিওঁ তেন্তে আমাৰ মেগনেছিয়াম অক্সাইড অৰ্থাৎ MgO উৎপন্ন হয়। চালা মেগনেছিয়াম ফিটাডাল পুৰিলে মেগনেছিয়াম অক্সাইড উৎপন্ন হয়। তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো চোৱা, ৰাসায়নিক সমীকৰণ কাক বোলে এটা উদাহৰণ দিয়া। চোৱা ৰাসায়নিক সমীকৰণ বা ৰাসায়নিক বিক্ৰিয়া আমি এই দুইটা এটা পৰিপূৰক। সেকেন্ডে চোৱা তোমালোকে কোনো এটা ৰাসায়নিক বিক্ৰিয়াক চুটি বা থুলমূলকৈ ৰূপত প্ৰতীক আৰু সংকেত সহায়ত প্ৰকাশ কৰা পদ্ধতিক ৰাসায়নিক সমীকৰণ বুলি কোৱা যায়। আমি সহজ ভাষাত তোমালোক কৈ দিওঁ যে এটা বিক্ৰিয়া আমি লিখিবলৈ বিক্ৰিয়াসমূহ আমি কিবা এটা চিহ্ন বা কিবা সংকেতৰ দ্বাৰা আমি কি চিনাক্ত কৰিব লাগিব। তো ঠিক একেদৰে আমাৰ ৰাসায়নিক সমীকৰণসমূহত কিছুমান চিহ্ন বা সংকেতৰ জৰিয়তে আমাৰ ৰাসায়নিক সমীকৰণ বুজোৱা হৈছে। এই প্ৰতীক বা সংকেতসমূহক আমাৰ ৰাসায়নিক সমীকৰণৰ বুজোৱা হয়। ইয়াত চোৱা তোমালোকে ৰাসায়নিক সমীকৰণ কেনেকৈ লিখিম। ইয়াত চোৱা ইয়াত দিছে আমাৰ হাইড্ৰজেন আৰু দুটা হাইড্ৰজেন দিছে আৰু দুটা অক্সিজেন দিছে। ইয়াত বিক্ৰিয়া কৰি আমাৰ H2O অৰ্থাৎ ৱাটাৰ উৎপন্ন হৈছে। ইয়াত কি আমি হাইড্ৰজেন অৰ্থাৎ হাইড্ৰজেন গেছক আমি H2O আমি কি ৰিপ্ৰেজেন্ট কৰিছোঁ, অক্সিজেনক আমি ৰিপ্ৰেজেন্ট কৰিছোঁ অৰ্থাৎ আমি দেখুৱাইছোঁ। তাৰপিছত আমি H2O অৰ্থাৎ ৱাটাৰ, H2O মানে কি ৱাটাৰ, আমি ৱাটাৰ H2O ৰিপ্ৰেজেন্ট কৰিছোঁ। ইয়াৰ উপৰিও আমি বেলেগ বেলেগ বিক্ৰিয়া দ্বাৰা তোমালোকক দেখুৱাব পাৰিম। নিশ্চয় যে কোনো এটা ৰাসায়নিক বিক্ৰিয়াক চুটি বা থুলমূল ৰূপত প্ৰতীক বা চিহ্ন সহায়ত প্ৰকাশ কৰা পদ্ধতিক ৰাসায়নিক বিক্ৰিয়া বুলি জনা যায়। চোৱা কোনো এটা ৰাসায়নিক বিক্ৰিয়াক চুটি থুলমূল ৰূপত প্ৰতীক বা সংকেত প্ৰকাশ কৰা ৰাসায়নিক সমীকৰণ বুলি জনা যায়। চলা তোমালোকে সমীকৰণটো ভালদৰে চাই ল'বা। নেক্সট চোৱা 3 নম্বৰ দিয়া আছে মেগনেছিয়াম ফিটা দহন কৰিলে কি দৰে। ইয়াত মিষ্টেক হৈ গৈছে, ইয়াত চাই ল'বা তোমালোকে। ইয়াত হ'ব কিদৰে মেগনেছিয়াম অক্সাইড উৎপন্ন হয় বুজাই লিখা। এই 3 নম্বৰ কুৱেশ্যনটো তোমালোকৰ কিতাপত এটা তোমালোকৰ এক্সাৰচাইজ হিচাপে দিয়া আছে। মই এটা 2 মাৰ্কৰ বাবে এটা লিখি দিছোঁ। তোমালোকৰ কিতাপত আছে, তোমালোকে হোমৱৰ্ক থাকিলে তোমালোকে কিতাপত চাই ল'বা। প্ৰথমখন পেজতে তোমালোকৰ কিতাপত দিয়া আছে। মই পৰৱৰ্তী যদি তোমালোকে নোৱাৰা মই পৰৱৰ্তী ভিডিঅ'ত তোমালোকে সেই দিম। চোৱা আছে মেগনেছিয়াম ফিটা দহন কৰিলে কিদৰে মেগনেছিয়াম অক্সাইড উৎপন্ন হয় বুজাই লিখা। এই সাধাৰণতে আমি যদি মেগনেছিয়াম অক্সাইড আমি যদি দহন কৰোঁ অৰ্থাৎ বায়ুৰ সংস্পৰ্শলৈ আনো, মেগনেছিয়াম ফিটা সাধাৰণতে অক্সিজেনৰ বিক্ৰিয়া কৰি এটা তীব্ৰ বগা শিখৰ জ্বলি উঠে। বগা পোহৰ যেতিয়া আমাৰ মেগনেছিয়াম ফিটাডাল জ্বলি উঠে তেতিয়া বগা পোহৰ এটা শিখা উৎপন্ন হয়, আৰু সেই মেগনেছিয়াম ফিটাডাল যেতিয়া পুৰি শেষ হয় বগা কিবা ছাইৰ নিচিনা কিবা পদাৰ্থ আমি দেখা পাওঁ, তাক মেগনেছিয়াম অক্সাইড বুলি জনা যায়। ইয়াত চোৱা হৈছে বায়ুত থকা অক্সিজেনৰ উপস্থিতিত মেগনেছিয়াম ফিটাডাল জ্বলালে বায়ুৰ অক্সিজেনৰ সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰে আৰু এক উজ্জ্বল বগা শিখৰ জ্বলি উঠে। ইয়াৰ ফলত মেগনেছিয়াম ফিটাডাল বগা গুৰিলৈ ৰূপান্তৰিত হয়, আৰু এই বগা গুৰিটো হৈছে মেগনেছিয়াম অক্সাইড। কি এই বগা গুৰিটো হৈছে MgO অৰ্থাৎ মেগনেছিয়াম অক্সাইড।
তোমালোকে মাজে মাজে চাইছে যে এমজিও ইয়াত সন্মুখত কিবা টু দিছে, ইয়াত টু দিছে, এইবিলাক কিবা যোজ্যতা বুলি কোৱা হয়। আৰু আমাৰ সেই যোজ্যতাসমূহ সমতুল কৰিব লাগে। কিয় সমতুল কৰিব লাগে আমি নেক্সট আমি নেক্সট কুৱেশ্যনত পাম, তোমালোকে চাই থাকা। চ' সমীকৰণটো চোৱা, মেগনেছিয়াম প্লাছ অক্সিজেনক যদি আমি বিক্ৰিয়া কৰাই দিওঁ কি পাম আমি? মেগনেছিয়াম অক্সাইড। যদি তোমালোকে যিটো লেচনত আছে এনেকুৱা পাবা যে এটা বানা লৈছো, কিবা এটা মেগনেছিয়াম লৈছো, তাৰপিছত জুই লৈছো, এইবিলাক আমি কি এনেকে এনেকুৱা ধৰণৰ তোমালোকে এটা পৰীক্ষা পাবা, এনেকে কিবা আছিলে, মই তোমালোকৰ নেক্সট ভিডিঅ'ত দি দিম, চাই ল'বা। তাৰপিছত নেক্সট পইণ্টত চোৱা তোমালোকে, ইয়াত কুৱেশ্যন কৈছে চোৱা এইটো অলপ মিষ্টেক হৈ গৈছে, নালাগে। ইয়াত কৈছে মেগনেছিয়াম পিতা এটা বায়ুত জ্বলালে কি পদাৰ্থ উৎপন্ন হয়? আমি আগতে দুটা তিনিটা কৰিলো। মেগনেছিয়াম পিতা যদি আমি বায়ুৰ লগত যদি আমি দহন কৰি দিওঁ আমাৰ মেগনেছিয়াম অক্সাইড উৎপন্ন হ'ব। অৰ্থাৎ মেগনেছিয়াম যদি বায়ু অর্থাৎ অক্সিজেনের লগত যদি আমি বিক্রিয়া করে দিও, বায়ু থেকে অক্সিজেন থেকে আমার এমজি উৎপন্ন হয়, অর্থাৎ মেগনেছিয়াম অক্সাইড উৎপন্ন হয়। তাৰপিছত চোৱা 5 নম্বৰ গুণটো কৈছে কি মেগনেছিয়াম পিতা এটা চকুৰ পৰা কি আঁতৰত জ্বলাব লাগে? সাধাৰণতে আমাৰ মেগনেছিয়াম পিতাসমূহ যেতিয়া জ্বলাও আমি এটা উজ্জ্বল বগা শিখা উৎপন্ন হয়, আৰু এই উজ্জ্বল বগা শিখাটো আমাৰ চকুৰ বাবে অতিকৈ ক্ষতিকাৰক। সেইকাৰণে আমি যেতিয়া মেগনেছিয়াম অক্সিজেনৰ লগত আমি দহন কৰিম বা মেগনেছিয়াম আমি জ্বলাই দিম, তেতিয়া চকুৰ পৰা অলপ আঁতৰত ৰাখিব লাগে। ইয়াত চোৱা মানে কৈছে মেগনেছিয়াম পিতা এডাল বায়ুত জ্বলালে ই অতি উজ্জ্বল বগা পোহৰ অৰ্থাৎ শিখা উৎপন্ন কৰে, যিয়ে চকুৰ দৃষ্টি শক্তিৰ ক্ষতি কৰে। অৰ্থাৎ উজ্জ্বল বেঙুনীয়া ৰশ্মি উপস্থিত বাবে, যেনেকে আমাৰ ছানলাইটৰ কিবা এটা উজ্জ্বল বেঙুনীয়া ৰশ্মি আছে, যিটো আমাৰ বৰ্তমান যি গোলকীয় তাপ বৃদ্ধি হোৱাৰ ফলত আমাৰ এই কিছুমানে ওজন যিটো স্তৰ আছে সেই স্তৰৰ পৰা আহে। কিয় অলপ অলপ বহু মানে কিবা ওজন স্তৰত গোলকীয় উত্তাপ বৃদ্ধি হোৱাৰ কাৰণে কিবা ক্ষয় বা অৱক্ষয় হৈছে, যিটো তৰপ আছে সেইটো অৱক্ষয় হৈছে, ফলত আমাৰ পৃথিৱীতো মাজে মাজে এই বেগুনী ৰশ্মি য'ত য'ত পৰে একেবাৰে চাৰ্ভাৰ হৈ যায়। চ' সেইবাবে আমি চকুৰ পৰা কি আঁতৰত ৰাখিব তোমাৰ চালাই কি হৈছে উজ্জ্বল বেগুনীয়া ৰশ্মি উপস্থিত সেইবাবে ইয়াক আমি চকুৰ পৰা আঁতৰত জ্বলাব লাগে। বুজি পালা? আৰু তোমালোকে ইমান ব্ৰডলি নাভাবিবা, চিম্পল তোমালোকে চিম্পল ধৰি ল'বা যে মেগনেছিয়াম কিয় জ্বলালে চকুৰ পৰা কিয় আঁতৰত ৰাখিব লাগে? এটা উজ্জ্বল যেতিয়া মেগনেছিয়াম জ্বলাম তেতিয়া উজ্জ্বল বগা শিখা উৎপন্ন হয়, এটা আমাৰ চকুৰ বাবে ক্ষতিকাৰক, সেয়ে আমি অলপ আঁতৰত জ্বলাব লাগে চকুৰ পৰা যিমান পাৰা। তাৰপিছত 6 নম্বৰ কুৱেশ্যনটো চোৱা, ইয়াত কৈছে ৰাসায়নিক বিক্ৰিয়াৰ লক্ষণ কি? ৰাসায়নিক বিক্ৰিয়া এটা হ'ল নে নাই বা গতিল নে নাই, আমি তাক কেনেকৈ উপস্থাপন কৰিম? ৰাসায়নিক বিক্ৰিয়া এটা হৈছে নে নাই চোৱা, আমি যদি ইয়াত যদি মেগনেছিয়াম আৰু অক্সিজেনৰ লগত বিক্ৰিয়া কৰি ইয়াত মেগনেছিয়াম অক্সাইড উৎপন্ন হয়, তো আমি কেনেকৈ জানিম যে ইয়াত আমাৰ মেগনেছিয়াম আমাৰ বিক্ৰিয়াটো হৈছে নে নাই, শুদ্ধ নে নাই, হয় নে নহয়? ইয়াত চোৱা কিছুমান দি আছে আমাৰ কি পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিৱৰ্তন। ভৌতিক অৱস্থা মানে ইয়াত চোৱা মেগনেছিয়াম আৰু অক্সিজেন তাত দুটা পদাৰ্থ আছিলে, দুটা পদাৰ্থ লগ লাগি আমাক এটা উৎপন্ন হৈছে, অৰ্থাৎ এটা ভৌতিক পৰিৱৰ্তন হৈছে, কিবা গঠনৰ পৰিৱৰ্তন হৈছে। আগতে কি নাছিল, কি দুটা পদাৰ্থ আছিল বেলেগ বেলেগ চেপাৰেট, এতিয়া আমাৰ কি এটা পদাৰ্থ উৎপন্ন হৈছে, অৰ্থাৎ মেগনেছিয়াম আৰু অক্সিজেন লগ লাগি আমাৰ মেগনেছিয়াম অক্সাইড উৎপন্ন হৈছে, এটা ভৌতিক পদাৰ্থ উৎপন্ন হৈছে। তাৰপিছত 2 নম্বৰ বৰণ। মেগনেছিয়াম পিতা যেতিয়া জ্বলাইছিলো কিবা বেলেগ কালাৰ আছিলে, আৰু যেতিয়া মেগনেছিয়াম পিতাখন জ্বলাই দিছিলো তেতিয়া আমাৰ কি বগা ছাই বগা গুৰি উৎপন্ন হৈছে, কি আমাৰ বৰ্ণ পৰিৱৰ্তন হৈছে, গেছৰ উৎপত্তি। যদি মেগনেছিয়াম পিতা জ্বলাইছিলো কিবা সামান্য গেছৰ উৎপত্তি হৈছে, গেছৰ উৎপত্তি হোৱাৰ কাৰণেতো আমাৰ উজ্জ্বল বগা শিখা উৎপন্ন হৈছিলে। উষ্ণতা এতিয়া আমাৰ জ্বলি উঠিছিল, জ্বলাৰ তাতে উষ্ণতা বৃদ্ধি পাবই। তো এই চাৰিটা আমাৰ কণ্ডিশ্যনৰ ওপৰত ভিত্তি কৰি বা লক্ষণৰ ওপৰত ভিত্তি কৰি আমি ৰাসায়নিক সমীকৰণসমূহ হৈছে নে নাই আমি জানিব পাৰিম। তাৰপিছত নেক্সট চোৱা 7 নম্বৰ কুৱেশ্যনটো, মেগনেছিয়াম আৰু অক্সিজেনৰ মাজত শব্দ সমীকৰণ লিখা। মেগনেছিয়াম আৰু অক্সিজেনৰ মাজত যে শব্দ সমীকৰণ হয়, শব্দ মানে আমি লিখিব লাগে, যেনে মেগনেছিয়াম ইয়াত লিখি দিছে আমাক মেগনেছিয়াম প্লাছ অক্সিজেন অৰ্থাৎ মেগনেছিয়াম, এইটো হৈছে আমাৰ ৰাসায়নিক সমীকৰণ। এটা হৈছে ৰাসায়নিক সমীকৰণ, এইটো হৈছে আমাৰ শব্দ সমীকৰণ, এইটো হৈছে আমাৰ ৰাসায়নিক, এইটো হৈছে আমাৰ শব্দ লিখি দিছে শব্দ সমীকৰণ। এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকে মাজে সময়ে আহিয়ে থাকে, তোমালোকে ভালদৰে চাবা। তাৰপিছত নেক্সট 8 নম্বৰ কুৱেশ্যনটো চোৱা, বিক্ৰিয়ক পদাৰ্থ কাক বোলায়? বিক্ৰিয়ক
কিবা নামটো পাম কিবা বিক্রিয়ক মানে যিবোৰ পদাৰ্থ ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰে ন যিবিলাক পদাৰ্থই ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰে সেই পদাৰ্থসমূহক বিক্ৰিয়ক অৰ্থাৎ ৰিয়েক্টেন্টছ বুলি জনা যায় আৰু বিক্ৰিয়ক পদাৰ্থ আমি ক'ত লিখো বা কি কেনেকে লিখো চোৱা ইয়াত এটা মেচিন দি দিছে সমীকৰণ এটাত ইহঁতক সদায় বাওঁফালে লিখা হয় কৈছে ইয়াত বিক্ৰিয়ক পদাৰ্থসমূহ আমাৰ সমীকৰণৰ সদায় বাওঁফালে চ' ইয়াত লিখি দিছো এটা এক্সাম্পল আমি লৈ থাকিম বাৰে বাৰে তোমালোকৰ অসুবিধা হ'ব মেগনেছিয়াম প্লাছ অক্সিজেন মেগনেছিয়াম অক্সাইড এটা হৈছে আমাৰ রিয়েক্টেন্টস এটা হৈছে আমাৰ প্ৰডাক্টস অৰ্থাৎ মেগনেছিয়াম কি সোঁফালে লিখা হৈছে আমাৰ বিক্ৰিয়াটোৰ সোঁফালে লিখা হৈছে হা সরি মেগনেছিয়ামটো কি বিক্রিয়াৰ সোঁফালে লিখা হৈছে আৰু এটা হৈছে বাওঁফালে অৰ্থাৎ বিক্ৰিয়াটোৰ বাওঁফালে যিখিনি থাকিব আমাৰ কি মেগনেছিয়াম অক্সাইড সরি অলপ খেলি মেলিছে ৰবা চোৱা তোমালোকৰ বিক্ৰিয়ক পদাৰ্থক কাক বুলি এতিয়া চোৱা বিক্ৰিয়ক পদাৰ্থ কাক বোলে ইয়াত কৈছে যিবোৰ পদাৰ্থই ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰে সেইবোৰক বিক্ৰিয়ক পদাৰ্থ বুলি জনা অৰ্থাৎ ৰিয়েক্টেন্ট সমীকৰণ এটাত ইহঁতক সদায় বাওঁফালে লিখা হয় তাৰপিছত 9 নম্বৰটো চোৱা আমি দুটা কুৱেশ্যন আমি একেলগে তোমালোকক দি দিম 9 নম্বৰ কৈছে বিক্ৰিয়াজাত পদাৰ্থ কাক বোলে ৰাসায়নিক বিক্ৰিয়াৰ ফলত উৎপন্ন হোৱা নতুন পদাৰ্থবোৰক বিক্ৰিয়াজাত পদাৰ্থ বুলি জনা যায় অৰ্থাৎ প্ৰডাক্ট ইহঁতক সমীকৰণ এটাৰ বাওঁফালে লিখা হয় আমি এই দুইটা তোমালোকৰ আমি এটা বুজাই দিম চোৱা মেগনেছিয়াম প্লাছ অক্সিজেন যদি আমি বিক্রিয়া করে দিও ইয়াত হব মেগনেছিয়াম অক্সাইড চোৱা এতিয়া কিছু যিবোৰ পদাৰ্থই ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰে যিবিলাক পদাৰ্থই ৰাসায়নিক বিক্ৰিয়াত অংশগ্ৰহণ কৰে সেই পদাৰ্থসমূহ বিক্ৰিয়ক পদাৰ্থ বুলি জনা যায় বিক্ৰিয়ক পদাৰ্থসমূহ সদায় আমাৰ সমীকৰণ এটাৰ বাওঁফালে থাকে বুজিলা এতিয়া বিক্ৰিয়া অৰ্থাৎ ৰিয়েক্টেন্ট চোৱা বিক্রিয়াজাত পদার্থ কাক বোলে রাসায়নিক বিক্রিয়ার ফলত উৎপন্ন হওয়া নতুন পদার্থবোৰক বিক্রিয়াজাত অর্থাৎ প্রডাক্টস বুলি জানা যায় এইফালে চোৱা তোমাৰ আমি এতিয়া ৰাসায়নিক বিক্রিয়াতে আমি চোৱা মেগনেছিয়াম আৰু অক্সিজেন দিছো মেগনেছিয়াম অক্সিজেন লগ লাগি মেগনেছিয়াম অক্সাইড উৎপন্ন হৈছে আৰু ইয়াতক আমাৰ বিক্রিয়াজাত পদাৰ্থসমূহক আমাৰ বিক্রিয়াৰ সদায় সোঁফালে লিখা হয় জানা নাই ডাউট লাগিলে জনাই দিবা আমি পৰৱৰ্তী সলভ কৰাৰ চেষ্টা কৰিম তাৰপিছত 10 নম্বৰ কুৱেশ্যনটো চোৱা মেগনেছিয়াম প্লাছ অক্সিজেন ইকুৱেল কাৰ্টচিন দিছে মেগনেছিয়াম অক্সাইড এই বিক্ৰিয়াটোৰ পৰা বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থ বাছি লোৱা বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত আগতে দিলো যে সমীকৰণ এটাৰ বাওঁফালে যিবিলাক পদাৰ্থ থাকিব বা সমীকৰণ এটা বাওঁফালে থকা আমাৰ বিক্ৰিয়ক জনা যায় অৰ্থাৎ মেগনেছিয়াম আৰু অক্সিজেন সমীকৰণৰ বাওঁফালে আছে আৰু সমীকৰণ এটাৰ সোঁফালে যিবিলাক থাকিব এইবিলাক বিক্ৰিয়াজাত পদাৰ্থ বুলি জনা যায় অৰ্থাৎ মেগনেছিয়াম অক্সাইড বাওঁফালে থাকে মেগনেছিয়াম অক্সাইড থাকিব আমাৰ বাওঁফালে দেখিব সোঁফালে চাই লোৱা তোমালোকে আমি কৰিলো যে সমীকৰণ এটাৰ বাওঁফালে যিবিলাক পদাৰ্থ থাকিব সেইবিলাক থাকিব আমাৰ কি বিক্ৰিয়ক আৰু যিবিলাক সোঁফালে থাকিব বিক্ৰিয়াজাত পদাৰ্থ বুলি জনা যায় তাৰপিছত নেক্সট চোৱা 11 নম্বৰ কুৱেশ্যনটো জকাৰ ৰাসায়নিক সমীকৰণ কাক বোলে এটা উদাহৰণ দিয়া ইয়াত চোৱা যি ৰাসায়নিক সমীকৰণত খাট চিনৰ দুইফালে থকা মৌলসমূহৰ পৰমাণু সংখ্যা সমান নাথাকে এটা ৰাসায়নিক আমি সংখ্যা লিখিছো চোৱা ৰাসায়নিক সমীকৰণ লিখিছো মেগনেছিয়াম প্লাছ অক্সিজেন ইয়াত উৎপন্ন হৈছে মেগনেছিয়াম অক্সাইড চোৱা যি ৰাসায়নিক সমীকৰণত কাট চিনৰ দুইফালে থকা মৌলসমূহৰ পৰমাণু সংখ্যা সমান নাথাকে বা পৰমাণু সংখ্যা একে নহয় অৰ্থাৎ অসন্তুলিত হৈ থাকে তাক
জকা ৰাসায়নিক সমীকৰণ বুলি জনা যায় আমি ইয়াক নিশ্চয় স্কেটেল কেমিকেল ইকুৱেশ্যন বুলি জনা যায় চোৱা ইয়াত এটা মেগনেছিয়াম আছে দুটা অক্সিজেন আছে সেইফালে চোৱা এটা মেগনেছিয়াম এটা অক্সিজেন সো সমীকৰণটো আমাৰ কি সন্তুলিত নহয় সো আমি সন্তুলিত নহয় কাৰণে এক জকা ৰাসায়নিক সমীকৰণ বুলি জনা যায় তাৰপিছত নেক্সটত চোৱা সন্তুলিত ৰাসায়নিক সমীকৰণ কাক বোলে 1 নম্বৰ কুৱেশ্যনটো কৈছে সন্তুলিত ৰাসায়নিক সমীকৰণ কাক বোলে এটা উদাহৰণ দিয়া ইয়াত কৈছে যি ৰাসায়নিক সমীকৰণত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থত থকা প্ৰতিটো মলৰ পৰমাণু সংখ্যা সমান থাকে তাক সন্তুলিত ৰাসায়নিক সমীকৰণ বোলে সন্তুলিত ৰাসায়নিক সমীকৰণ কাক বোলে যি ৰাসায়নিক সমীকৰণত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থত থকা প্ৰতিটো মলৰ মুঠ পৰমাণু সংখ্যা সমান থাকে তাক আমাৰ সন্তুলিত ৰাসায়নিক সমীকৰণ ইয়াত চোৱা আমি আগতে লৈছিলো মেগনেছিয়াম লৈছিলো আৰু অক্সিজেনৰ লগত আমি বিক্ৰিয়া কৰিছিলো আমাৰ উৎপন্ন হৈছে মেগনেছিয়াম অক্সাইড কি উৎপন্ন হৈছে আমাৰ মেগনেছিয়াম অক্সাইড সো ইয়াত এটা আছে ইয়াত দুটা ইয়াত আমি দুটা মিলাও ইয়াত টু দিছো ইয়াত আছিল এটা আমি ইয়াত টু দিছো সো ইয়াত মেগনেছিয়াম দুটা হৈছে অক্সিজেন দুটা হৈছে আৰু মেগনেছিয়াম অক্সাইডটো টোটালি দুটা হৈ গৈছে চালা তোমালোকে তো আমি 13 নম্বৰ কুৱেশ্যনটো আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম আজিলৈকে এইখিনিতে আৰু তোমালোকে যদি এই নোটছখিনি যদি পিডিএফ আকাৰত ল'ব বিচৰা তেন্তে তোমালোকে কমেণ্টত জনাই দিবা মই তোমালোকক হোৱাটছএপ লিংক দি দিম তোমালোকে হোৱাটছএপত জৰিয়তে ল'ব পাৰা তোমালোকে মই নোটছ ধুনীয়াকৈ নোটছখিনি বনাইছোঁ তোমালোকে যদি ল'ব বিচাৰা তোমালোকে নোটছখিনি সংগ্ৰহ কৰিব পাৰা তো আজিলৈকে এইখিনি ভাবিছোঁ ধন্যবাদ পৰৱৰ্তী ভিডিঅ'ত লগ পাম